পাৰিব তো এতিয়া ভণ্টি মই মাহত গৈ আহিলেগে এতিয়া ভণ্টি মই যাওঁ তো বলক তেন্তে আপোনালোকক আজি আমাৰ নামঘৰো দেখাওঁ বলক আমি আহি আছো খোৱা চোৱা কৰিলোঁ খোৱা চোৱা কৰি 5 মিনিটমান বহিলে যি গৰম নহয় ৰ'দ অৱস্থাটো চাওকচোন চবৰে আৰু নামঘৰত মানে ফেনৰ হাৱা অলপো নপৰে আকৌ গা ধুবগৈ লাগিব যি অৱস্থা চাওক ৰ'দটো একদম খাওঁ খাওঁকৈ আহিছে গৰম কেনেকুৱা হেভি অৱস্থা বেয়া চবৰে
ও আগতে মনত আছে না আমি যে পখাল লৈ আহি যে এই পুলটোত যে আহি বহি খাওঁহি জানো সেৱা নকৰে বুলি ক'লে দেখোন এতিয়া ঘৰত আহি আছোঁ বলক বাপৰে ৰাম ৰ'দে খাই পেলাব এতিয়া অকণমান যদি বগা হৈছিলোঁ সেইকণো যাব এইপিনে আকাশখন ইমান ধুনীয়া আহিছে চাওক চাওক কিমান ধুনীয়া লাগিছে আৰু এইপিনে পূৰা সেউজীয়া সেউজীয়া পূৰা সেউজীয়া বহুত ভাল লাগে এইখন ইমান বতাহ মাৰি থাকে কিন্তু মানে ৰ'দটো এতিয়া আমি আহি পালোঁহি আমাৰ স্কুলৰ ওচৰ এখন ইয়াত অকণমান ৰওঁ মানে ফটো চটো মাৰোঁ তাৰপিছত গৈ আহিম আৰু তই শুই থাক টোপনি ধৰিছে ভণ্টি মানে ক'বলৈ আহিলে তাই টোপনি ধৰে পানী পিয়া লাগিছে মোৰ বাপৰে বহুত গৰম হৈছে দে তুমি এডাল কি ইমান প'জ দি আহিছে না ফটো মাৰ আজি জলদি মাৰি যাওঁ তাৰপিছত ইমান গৰম নহয় মোৰ পিয়া লাগিছে পানী পিয়া এতিয়া আমি ঘৰত গৈ থাকোঁ এয়াই আছিল আজি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিল তেন্তে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি মোৰ চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব বাই বাই